কোৱা ইমান মাতি আছো শুনা নাই তই আৰে এইটো লাগি আছে ন সেইকাৰণে শুনা পোৱা নাই কি হ'ল মোৰ এই মোবাইলটোৰ মেমৰি ফুল হৈ গ'ল নেজানো সৰু সৰু মোবাইলবিলাক কিয় বনাই অকণমান ডাঙৰ মোবাইল বনাব লাগে তেতিয়া অলপ বেছিকৈ মেমৰি পাম এটা কি ডিলিট কৰিব লাগে চব ডিলিট কৰি দে চব যদি ডিলিটে কৰিব লাগে ফোনটো ইউজ কিয় কৰি আছা প্ৰথমতে তই এই হোৱাটছএপৰ যোনটো আমাৰ বৰৱানী এড কৰিছিলে মডাৰ্ণ পটনিছ সেইটো ডিলিট কৰ কাম বনাই এনেই গোটেই দাল হেৰি কৰি থাকিব হৈ গ'ল কৰি দিলোঁ ডিলিট কৰিলি চাপাছ এই ইউটিউবত চাৰ্চ কেনেকৈ পালে তই এটা কাম কৰ বাকৰি বাট চেনেলটো ছাবস্ক্ৰাইব কৰি দে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দে বাকীবিলাক ডিলিট কৰি দে হৈ গ'ল কৰি দিলি চাপাছ কি যে আল্টু ফাল্টু ভিডিঅ' আহি থাকে নহয় ইয়াত তই এটা কাম কৰ মোক এই ইউটিউবটো ডিলিট কৰি দে আৰু নতুন এটা ইউটিউব আনি দে এইটো কাৰণে MLA চাইন লাগিব লকডাউন খোলাৰ লগে লগে তোমাক কৈ দিম হ'ব আৰু শুনাচোন দৰ্জাখন মাৰি থৈ যাবাচোন আৰে নিজৰ কাম হৈ গ'ল মানে চব পাহৰি গ'ল আৰু আচ্ছা বৰুৱা অ'কে মই ফোন কৰিছোঁ অপোন বৰুৱাই ফোন কৰিছিল বৰুৱাই গম পাই গ'ল বোলে তেওঁ কৰোণা কিয় হ'ল কিয় তেওঁ কৈছে এইবিলাক টিউজডেত মাংস খোৱাৰ কাৰণে হৈছে না টিউজডে সিহঁতে মাংস খালেহেঁতেন আৰু না কৰোণা হ'লহেঁতেন বৰুৱা আংকলো নহয় দেউতা তুমিনো বৰুৱা আংকলৰ পিছত কিয় লাগি থাকা আনফ্ৰেণ্ড হিম কালিও কিবা কৈ আছিল বৰৱানীয়ে বোলে এই কৰোণাৰ ঔষধ পালে বুলি তেওঁক ক'বা আদা মৌজোল খালেই ঠিক নহয় নহয় তেওঁ কিবা বেলেগ হাইড্ৰজেন হে হাইড্ৰজেন কুইন অহ হাইড্ৰক্সিন এই চৰটিউন বুলি কয় হাইড্ৰক্সি ক্ল'ৰকুইন মোৰ পিছে পিছে কোৱা হাইড্ৰক্সি ক্ল'ৰকুইন হাইড্ৰক্সি ক্ল'ৰকুইন হাৰামি চাইনা মজা ভেৰি গুড এইটোৱেই